ৰ'বা আপোনালোকে বহুতে কৈ আছে অনুৰাগ ভিডিঅ' মানে ইউটিউব এৰি দিলে ভিডিঅ' নপৰাৰ কাৰণ হ'ল মোৰ কিবা এটা প্ৰব্লেম হৈ আছে ঘৰত হৈ আছে মানে হৈছিল আৰু তো বহুত দুখ বেদনা লৈ কিনে বহুত দিন থাকিলোঁ আৰু ময়ো ভিডিঅ' বনাব পৰা নাই সেইটো কাৰণে বেয়া লাগি আছিল দেচোন ফাইনেলি মই ভিডিঅ' বনাবলৈ ৰেডি আৰু আজিৰ পৰা মানে সদায় ভিডিঅ' পাব আৰু এক্সাইটেড নহয় বনাম আৰু টেনশ্যন নল'বি ভিডিঅ' বনামেই যিহেতু তো আজি এনেই জাষ্ট ক'বলৈ ভিডিঅ' বনাইছিলোঁ তো ভিডিঅ' মানে বনাই থাকোঁ আৰু আপোনালোকক দেখাই থাকোঁ এতিয়া বৰ্তমান আছোঁ মই হেৰি মানে গুৱাহাটী যোৱা ৰ'দ সিদি পাৰে মানে এনেই সদায়তো চাইক্লিং ওলাওঁ মানে মোৰ নিজৰ মানে ফিটনেছটো বা এনেই আৰু সদায় কৰোঁ তো ইপিনে যাম এনেই অকণমান ঘূৰি আহিম চাইক্লিং কৰি আহিম আৰু বোলে ক'ৰবাত কিবা পাৰ্ক বনাইছে তাতে অকণমান এনে শ্বৰ্টকৈ ব্লগ বনাম তাৰপিছত আৰু বেলেগ দিনৰ পৰা পুৰা ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম তো লেটছ গ' তো গৈ এতিয়া কৈ আছোঁ আপোনালোকক মজা তো চশমা এটা পিন্ধি লওঁ ৰ'বা Welcome back to my YouTube channel so আপোনালোক ফুল কাষ্টৰ বটন বনাইছোঁ মোৰ চেনেলত ভিডিঅ' নবনাওঁতে ইণ্টাৰভিউ দিব পাহৰি গৈছিলোঁ চৰি তাৰ কাৰণে চৰি চ' গৈ আছোঁ লেটছ গ' বোলো মই এতিয়া পুৰণি ভিতা আমাৰ গাঁৱৰ পৰা কম মানে ওচৰতে আৰু একেখানে গাঁও মানে পুৰণি ভিতা ইপিনে আমাৰ বনবাসী তো ইপিনে গৈ অকণমান আগত ইপিনে এইটো যোনটো পাহাৰ দেখিছে এইটো নিদানপুৰ বুলি কয় গাৰৈ এলেকা বুলি সেইখিনিতো আৰু তো যোনখিনিত বস্তুটো বনাইছে আৰু এইপিনে আছে মই দেখাই আছোঁ আপোনালোকক ভাই গিয়াৰটো একদম মানে হাইত আছে মানে একদম মানে ভাগাৰ লাগে অকণমান কমাই লৈছোঁ চ' ইপিনৰ পৰা পুৰা ৰাস্তাটো এনেকুৱাকৈ পাহাৰৰ কিনাৰত যাব লাগিব তো আছে যায় তো আহিতে দেখিলোঁ এইবোৰ চব পুৰা ধান পুৰা মানে মাটিত হিলি আছে তো এইটো কাটা সময়ত এনেকুৱা মানে কষ্ট হয় না বহুত বেয়া লাগে এনেকৈ ধানটো বাগৰিলে মানে তো এইবোৰ ধান বাগৰতে উঠাই আৰু কাটে কষ্ট হয় পাছাৰ বহুত দুখ লাগে মানে গম পাওঁ না আমি খেতি কৰা মানুহ বাকী দেখিলোঁ কাৰণ ইপিনে দেখিছে আপোনালোকে এইবোৰ চব বগৰী গছ হয় তো অকণমান মেমৰিজ আছে মনত আছে ইপিনে বগৰী খাব আহিছিলোঁ যেতিয়া আৰু ঠাণ্ডা দিন যেতিয়া বগৰী লাগে আৰু তেতিয়া মানে পূৰা বগৰী মানে জলকীয়া আনি এনেকুৱা মজত টেঙাকৈ খাইছিলোঁ না মানে মনত আছে এইবোৰ জিন্দগী ছ'চিয়েল মিডিয়াৰ লাইফৰ মানে ছ'চিয়েল মিডিয়াৰ মানে জগতৰ আৰু তাৰ বেলেগ ফালেও এটা লাইফ আছে যিহেতু মোৰ আছে তো ছ'চিয়েল মিডিয়াত সেইবোৰ কথা ক'ব নোৱাৰি বাট মই কৈ দিছোঁ যেতিয়া আগতে মানে মই আইতাহঁতৰ লগত ঘৰত একেলগে খাইছিলোঁ তো আগতে মানে আমি বেলেগ ওলাইছিলোঁ যেতিয়া মোৰ দেউতা আছিলে তো যেতিয়া দেউতা ঢুকাল তাৰপিছত মই আইতাহঁতৰ লগত একেলগে খোৱা হৈ গ'লোঁ প্ৰায় 2-3 বছৰমান খালোঁ তাৰপিছত আৰু এনেকৈ কিবাকিবি ঘৰৰ প্ৰব্লেম হাই কাজিয়া হয় তো তাৰ কাৰণে আৰু যিটো আমাৰ আগৰ পুৰণি ঘৰ আছিলে তো পুৰণি ঘৰত মই এতিয়া আৰু ফাইনেলি আৰু মানে মোৰ পুৰণি ঘৰত আৰু উভতি আহি এতিয়া অকলে আছোঁ খানা বনা লোৱা বোৱা চব মোৰ নিজৰ তো এনেকুৱা কাৰণে মোৰ অকণমান প্ৰব্লেম আৰু এইটো অকণমান হৈ আছিল আৰু অলপ বেয়া লাগে ক'ব তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ দুখত চকু পানী ওলাই থাকে তো কেনেকৈ মই ভিডিঅ' বনাম সেইটো কাৰণে আৰু মানে লজ্জিত আৰু মানে সেইটো কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আপোনালোকে কি বা ভাবিছে মই মানে ইউটিউব এৰিলোঁ ভিডিঅ' বনোৱা এৰিলোঁ মইহে জানো গাইজ ভিডিঅ' বনাব মই কেতিয়াও এৰিব নোৱাৰোঁ ইউটিউবত নিদিলেও মই ভিডিঅ' সদায় বনাই থাকোঁ মোৰ গেলাৰীত পূৰা ভৰ্তি ভিডিঅ' বাট আপলোডহে কৰিব পৰা নাছিলোঁ টকা পইচাৰো প্ৰব্লেম যিটোত মানে ভিডিঅ' এৰিব লাগিলে নেটৰ বহুত প্ৰয়োজন হয় তো নেট 120 টকা কিবা এইটো বহুত মানে দাম মানে দুদিনে থাকে এটা ভিডিঅ' দিলেই মানে খতম হৈ যায় আৰু নেট পেক তো এক্সট্ৰা ভৰাব লাগে এনেকৈ আৰু চলি আছোঁ বৰ্তমান বাকী এতিয়া বৰ্তমান ভাল হৈছোঁ আৰু আপোনালোকৰ লগত এতিয়া আৰু প্ৰথমৰ পৰা কানেক্ট হ'বলৈ সাজু হৈছোঁ তো আপোনালোকে মোৰ লগত কানেক্ট হৈ যাওক আৰু ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব 2000 কৰি দিব জল্দিকৈ বহুত দুখৰ মাজতো প্ৰব্লেমৰ মাজতো আপোনালোকক ভিডিঅ' বনাই দেখাব বিচাৰোঁ আৰু মানে কৰিব বিচাৰোঁ তো আপোনালোকেও অকণমান ছাপোৰ্ট কৰিব দুখীয়া ঘৰৰ ল'ৰা হয় এইবোৰ যে লৈছোঁ চব নিজৰ কষ্টৰে লৈছোঁ ইউটিউবৰ পইচা এতিয়াও পোৱা নাই গাইছ এনে কৈছোঁ আৰু মানে এইটো সকলোৱে বনাই তো এইটো কাৰণে বনাইছোঁ বাট এতিয়াও এটকাও পোৱা নাই গাইছ এটকাও পোৱা নাই তো বাকী কথা বাদ দিয়ক বেছি দি ইম'চনেল হৈ গ'লে তো ইম'চনেলে হৈ যায় তো অকলে আছোঁ যিহেতু তো সৌ দূৰণিলৈ গুচি যাওঁ
আৰু দেখাই আছোঁ কি আছিলে গাবিলপাৰা পাৰ্ক। তো লেটছ গো গাইছ। ছানডে পূৰা অফ ৰ'ডিং, পূৰা মানে পথাৰৰ মাজে মাজে ভাল লাগি আছে। আমাৰ গাঁৱৰ ভিতৰে ভিতৰে গৈ আছোঁ আৰু লেটছ গো গাইছ। তো ফাইনেলি আমি গাবিলপাৰা পাৰ্ক চব মানে বাঁহৰে কিবা আৰু এনেই বহা চহা আৰু ডেক'ৰেট কৰিছে। তাকে আৰু যিহেতু এনেও কণ্টেণ্ট নাই তো আৰু একচুৱেলি বনোৱাই হোৱাই নাই চাগে। হৈছে বনাই আছেহে আৰু পুৰা তাৰ লগত অকণমান কথা পাতিলোঁ। মানে অলপ এই বিষয়ৰ কথা কৈছে আৰু যে মানে এইটো পাৰ্কটো যেনে আপোনালোকে দিছে লালফিটা মাতিছে, তো ইহঁতৰ গাঁৱৰ লগত অকণমান প্ৰব্লেম হৈ আছে যে মানে এইবোৰ বনাব নেদে মানে। তো আমিতো ভালেই পাওঁ এইবোৰ বনালে, ঘূৰা ফুৰা পাৰ্ক ওচৰতে হয়, শিপিনীও আছে, তো মানুহবোৰে আহে। আৰু এইটো একচুৱেলি স্পেচিয়েলি মানে দুধনৈ কলেজক থেংক ইউ ক'ব লাগিব যে দুধনৈ কলেজে মানে এইবোৰ সহায় কৰিছে। তো শিপিনে আছে আৰু দেখাই আছোঁ আপোনালোকক। তো এইখিনি এৰিয়াটো মানে ভিডিঅ' নহয় চৰি বনাব নিদিয়ে আৰু এইটো আধা আধৰুৱা কাম। খুৰাটো একদম মানে অকণমান দুখত কৰিল, কাৰণ খুৰাটোৱে মানে ক'ল যে এইখনো বনাব নিদিয়ে মানে। কাৰণ এতিয়া বৰ্তমান মই গাবিলপাৰা পাৰ্কত আহি পালোঁ আৰু এতিয়া মানে কিবা কিবি কথা শুনা পাই আছোঁ। মানে এইখিনি ভাগটো মানে অকণমান গাঁৱৰ মানুহবোৰে মানে অলপ ডিছমিছ কৰি দিছে আৰু এইখিনি এৰিয়াটো মানে হেৰি কৰিব নিদিয়ে। বাট ইফালে আছে, টেনশ্যন নাই, আপোনালোকে টেনশ্যন নকৰিব। ইপিনে আহিব, একোৱে নকয়। মানে অলপ কিবা কিবি হৈ আছিল কাৰণেহে মানে অলপ কিবা কিবি কৈছে চাগে, কিন্তু আপোনালোকে ভয় খাব নালাগে, আপোনালোকে আহিব। আৰু দুধনৈ কলেজ থেংক ইউ ফৰ দিছ। মানে আমাৰ এইখিনি দুধনৈ এৰিয়াত এইখিনি এটা ভাল চাই এটা এৰিয়া, মানে এটা ভাল পাৰ্ক লাগে। আৰু যিহেতু আমাৰ বনবাসীত আছিলে, বাট সেইবোৰ ইমান হেৰি নহয়, কাৰণ এইবোৰ চব মদৰ কিবা আদা কৰি দিছে, পূৰা লেতেৰা লেতেৰি কৰি দিছে। বাট এইবোৰ যিহেতু বেম্বো বাঁহৰে বনোৱা, তো এইটোৱে কাৰণে বহুত ভাল লাগিছে আৰু নিশ্চয় আগবাঢ়ি যাব, ডেভেলপ হ'ব। তাৰ কাৰণে আপোনালোকক দেখাই আছোঁ কি বনাইছে। আৰু দূৰত গৈয়ে মানে নেক্সট আপোনালোকক দেখাম। নেক্সটটো হ'ল কি মানে ধুনীয়া, চকুটো মানে বন্ধ কৰি দিব, পূৰা মানে পানীৰ আৱাজ এটা আহি থাকিব। এইপিনে চাওক, ইপিনেদি নামি যাব লাগিব মজাকৈ। তো মজাকৈ ধুনীয়া পানীৰ আৱাজ এটা চাউণ্ড আহি থাকিব, পূৰা এটা মানে ফ্ৰেছনেছ এটা লাগিব আৰু আপোনালোকক। আৰু ইপিনে নেক্সট দেখাই আছোঁ আপোনালোকক। ধুনীয়া বনাইছিলে গাইজ, বাট কি কৰিম মানে মানুহৰ কাৰণে মানে কিছু কৰিবই নোৱাৰে। কাৰোবাৰ ডেভেলপ হ'ব বুলিয়ে মানে কাৰোবাৰ ভাল এটা হওক বুলি মানে মানুহে বনায়, বাট কি কৰি দিয়ে মানে। বাকী কথা বাদ দিয়ক, সেইবোৰ ইমান কথা ক'ব নোৱাৰোঁ। চ' আপোনালোকেও আহিব গাবিলপাৰা পাৰ্ক। মানে হোৱা নাই এতিয়াও কমপ্লিট, চাওক আপোনালোকে দেখাই আছোঁ ইপিনে আছে। তো হোৱা নাই কমপ্লিট এতিয়াও, বৰ্তমান হ'ব আৰু বেছি দিন নাই। খ্ৰীষ্টমাছত আহিব, মজাকৈ ধুনীয়া লাগিব। আৰু আপোনালোকক বেলেগ লগ পাই আছোঁ আৰু বেলেগ এটা ভিডিঅ'ত। এতিয়া অকণমান ৰেষ্ট কৰোঁ আৰু ইপিনেদি গুচি যাম আৰু গাইছ। ऐसे क्यों চুলিৰ অৱস্থা আৰু দিগিলা কৰিম, পূৰা KGF বনাম। KGF নহয় আৰু বেলেগ নিউ ষ্টাইল কৰিম, মানে নিউ লুক কৰিম গাইছ, নিউ লুক। মানে যিখিনি কণ্টেণ্টত যিখিনি দিব লাগে মই সেইখিনি দিব পৰা নাই, যিখিনি পাৰফেক্ট দিবই পৰা নাই গাইছ। কি যে কৰোঁ, আৰু নেক্সট ভিডিঅ'ত দিব পাৰিম চাগে। ষ্টাৰ্ট হৈছেহে গাইছ আৰু বনায়ে আছোঁ মজাকৈ। পাৰ্টি চাৰ্টি আহি আছে, পিকনিক হ'ব গাইছ, একদম ধামাকা দিম আৰু গাইছ। দুখ কম আৰু প্ৰব্লেম কম আৰু কিক মানে হেপিনেছটো, কাৰণ 30%হে আহে না, তো হেপিনেছটো বেছি জীয়াবলৈ চেষ্টা কৰোঁ। তো বাকী একো নকওঁ, বাট এটা কথা কওঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এটাই কথা হ'ল আনকমপ্লিট কাৰণে মোক ভিডিঅ' বনাব একদম ভালেই নালাগিল গাইছ। কেতিয়াবা আহিম দেই গাইছ, পূৰা ভাল ডেক'ৰেট লাইটিং কৰিলে তাতে মজা লাগিব, আপোনালোকক দেখায়ো ভাল লাগিব আৰু মোক কণ্টেণ্ট বনায়ো ভাল লাগিব। আজি যাওঁ আৰু গুটি ঘৰত শ্বৰ্টকৈ ব্লগ বনাই দিছোঁ। ভিডিঅ' নিদিলে মানে মানুহবোৰ নহা কিবা কিবি থিংকিংবোৰ থাকে আৰু মানে বেয়াকৈ ভাবি থাকে, সেইটো কাৰণে আৰু আপোনালোকে চিন্তা নকৰিব।
অনুৰাগ সদায় আছে পাছালৈকে আৰু সদায় বনাই যাম ৰিজাল্টৰ কথা কেতিয়াও নাভাবো গাইছ তো মজা আৰু গাঁৱে গাঁৱে চ' গাঁৱে গাঁৱে মজাকৈ ঘূৰি আছোঁ আৰু ভাল লাগে ইপিনে ছানছেট হৈ যাব আৰু ইপিনে চাওক পুৰা মজা গল্ডেন এটা ভিউ আহি আছে ভাইব আহি আছে নাজানো কিয় উইণ্টাৰ ছিজনত মানে ছানছেট এনেকুৱা মজা হয় না গাইছ যাত্ৰা আপোনালোকে এতিয়া যাত্ৰা শুনক আৰু ডাইৰেক্ট যাওঁ আৰু গাইছ থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি পুৰা মানে গাঁৱৰ পুৰা ভিতৰে গৈ আছোঁ নেচাৰৰ মাজে মাজে পুৰা ভাইটিসকল পুৰা মানে বাচ্চাবোৰ পুৰা মানে পিতাই আহে মানে চিঞৰিবলৈ মানে ক্লিকটো ল'ব নোৱাৰিলোঁ আৰু মানে পুৰা হাঁহিতে মানে ক্লিকটো ল'ব নোৱাৰিলোঁ আৰু এজন থাকিলে ভাল আছিল অকলে না নমেট অনুৰাগ আজিৰ কণ্টেণ্টটো কি কাৰণ মই কণ্টেণ্টটোৰ বিষয়ে কোৱাই নাই কিহৰ কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ এইটো ক'লোৱে অলপ থুলমূলকৈ আৰু চাইকেলিং আৰু কণ্টেণ্টটোৱে ৰাস্তা একদম খায়া সকলা পাহাৰীয়া অঞ্চলৰ ৰাস্তা পকা নহয় না আৰু ইপিনে চাওক মানুহ অহা যোৱা কৰি আছে পাথৰ মাজে মাজে কি ধুনীয়া লাগে আহিতে মানে এটা এনেকুৱা মধুৰ দৃশ্য না দেখিলোঁ আপোনালোকক দেখা আছোঁ ইপিনে নহয় গাইছ এইপিনে চাওক দিছ ইজ দ্য হেভেন গাইছ হেভেন মানে পুৰা ছানছেট গল্ডেন ভাইব অ' মাই গড উফ কি ধুনীয়া লাগিছে ৰে মজা ফটো এটা মাৰি ল'ব লাগিব গাইছ इट्स माई फेवरेट बाइक विदाउट पेट्रोल के बाइक है जो कि मेरे इंजन से चलता है और ये इतना जितना मतलब 1000 हो या 1200 या 6000 जितना भी हो जिमान डाঙৰ চিচিজ নহওক কিয় যিমান ডাঙৰ ইঞ্জিন নহওক কিয় মোৰ ইঞ্জিন লগত নোৱাৰে গাইছ নোৱাৰে হেভি ইঞ্জিন गाइस तो इतना पूरा मैंने चढ़ाई है तो ऊपर चढ़ाई है तो हमको लगाना पड़ेगा सबसे नीचे वाला कम वाला गियर नंबर 1 गियर एंड या 3 गियर होले हो যাব पूरा डायरेक्ट उठी যাব আৰু गाइस मजा ता আপোনাক দেখা আছে তেতিয়া আপোনালোকে গিয়াৰ সাইকেল এটা বাই কৰে আপোনালোকে গিয়াৰ যোনটো চেঞ্জ মানে কৰাৰ যোনটো কিবা থাকে আৰু সকলোৱে ইমান ভালকৈ স্পেশাল নাজানে আৰু নাজানাৰ ফলত ডাইৰেক্ট মানে তৎক্ষণাত এটা দুটা তিনিটা দানে কেটেক মাৰি দিয়ে আৰু তো কেটেক মাৰি দিয়াৰ ফলত স্প্ৰিং থাকে গিয়াৰত তো সিয়ে মানে কাম নকৰা হৈ যায় আৰু চেঞ্জ নকৰা হৈ যায় তো তাৰ কাৰণে চেন পৰে আৰু কিবা কিবি মোৰ ফাৰ্ষ্টে হৈছিল আৰু এতিয়া বৰ্তমান চলাই মজা এতিয়া জানা হৈছোঁ তো টেনশ্যন নাই আৰু মাজে মাজে কৈ থাকিম আৰু মই ফেট বাইক আৰু স্পেচিয়েলি ফেট বাইক অ' মাই গড ৰিয়েৰ ফেট বাইক সকলোৱে নলয় গাইছ প্ৰায় আমাৰ ভিতৰত দুজনৰহে আছে ফেট বাইক বাকী এনেকা মানে নিকিনে মানে গাইছ তো ফাইনেলি ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গাইছ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ ষ্টেডিয়ামত